বহুত বেছি বৰ খাইছোঁ গম পাইছানে এইবাৰ লকডাউনত ইমান বেছি বৰ খাইছোঁ যদিও দুটালৈকে খোলা কিন্তু এই ঘৰত সোমাই সোমাই ইমান আমনি লাগিছে জীৱনত এনেকুৱা বৰ কেতিয়াও হোৱা নাই এবাৰ ৰুম এবাৰ বাহিৰ এবাৰ ৰুম এবাৰ বাহিৰ বালকনিত এনেকৈ কিয় হৈ থাকোঁ কিবা ভাবি থাকোঁ আৰু বেডমিণ্টনো কিমান থাকিম সেইকাৰণে ভাবিছোঁ এতিয়া মই চটৰ ওপৰত কি চাইছে নহয় কনডেন্স মিল্ক হয় 1 লিটাৰ গাখীৰত এই হাফ একচুৱেলি এদিন খালোঁ আৰু হাফ আছে ইয়াত সেইখিনি কনডেন্স মিল্ক ইয়াত yum yum tasty tasty 1 লিটাৰ গাখীৰ ইয়াতে দিয়া হৈছে আৰু তাতে সৰু কনডেন্স মিল্কৰ হাফ আৰু গাখীৰত কিন্তু আপোনালোকে পানী মিক্স নকৰিব যদি আমুল গোল্ড দিয়ে আমুল গোল্ডো দিব পাৰে আমি আজি আমুল তাজা নৰ্মেলটো ইউজ কৰিছোঁ যিমান ফেটি মিল্ক হ'ব সিমান টেষ্টি হ'ব আৰু আজিৰ ৰেচিপিটোত স্পেচিয়েল ইনগ্ৰেডিয়েণ্ট যিটো আছে সেইটো হৈছে খেজুৰ গুড় আৰু খেজুৰ গুড় অলপ পাছতে আপোনালোকক দেখুৱাম এই আজি মই গুলি আছিলোঁ কনডেন্স মিল্ক ইয়াতে গোটেইখিনি ধুনীয়াকৈ দি দিলোঁ আৰু সঁচা কথা ক'ব গ'লে দেউতাৰ হাতৰ খেজুৰ গুড়ৰ পায়স মোৰ লগৰ বন্ধু বান্ধৱী আৰু সকলোৱে যিমানে খাইছে আজিলৈকে কৈ থাকে যে আমি গ'লে কিন্তু খুৰাৰ হাতৰ খেজুৰ গুড়ৰ পায়স বনাব লাগিব এইটো মানে সাংঘাতিক এটা ডিমাণ্ড আৰু মই নাভাবোঁ যে মানে দেউতাতকৈ ভাল কোনোবাই পায়স বনাব পাৰে বুলি দেউতাৰ হাতৰ পায়স আমেজিং এইটো কি গম পাইছেনে জহা চাউল আৰু এইটো মই স্পেচিয়েলি অলপ মানে আছে এতিয়া আচলতে মই জহা চাউল খাই খুব ভাল পাওঁ ভাতটো বেছিকৈ খোৱা নাযায় কিন্তু যেতিয়া খাওঁ জহা চাউল খাই মই বহুত ভাল পাওঁ আৰু এইটো কিন্তু ঘৰৰ জহা চাউল হয় আৰু স্পেচিয়েলি খেজুৰ গুড়ৰ পায়স বনাবলৈ জহা চাউল ইজ ভেৰি ইম্পৰ্টেণ্ট জহা চাউল নহ'লে খেজুৰ গুড়ৰ পায়স নহয় আৰু খুব চেণ্টেড ভাল জহা চাউল হ'ব লাগিব জহা চাউল যদি ভাল হয় তেতিয়াহে পায়স ভাল হ'ব আৰু জহা চাউলৰ কিন্তু জোখ আছে মানে পায়সত জহা চাউল কিমানটো দিব লাগিব সেইটো কিন্তু এটা জোখ আছে আৰু সেই জোখটো আপোনালোকে দেউতাক দেখুৱাই দিব মানে 1 লিটাৰ গাখীৰত এমুঠি এই 1 লিটাৰ গাখীৰত এই এমুঠিয়ে চাউল যাব ইয়াতকৈ বেছি কিন্তু নাযাব আৰু এইটোৱে জোখ আৰু যদি আপোনালোকে 2 লিটাৰত বনায় তেতিয়া 2 মুঠি দিব 5 লিটাৰ বনালে 5 মুঠি দিব আৰু হাতৰ মুঠিৰ জোখতে কিন্তু ইয়াতে চাউল যাব আৰু গাখীৰটো বহুত সময় উতলাব লাগিব এইকণ চাউলেৰে
কিমানখিনি পায়স হয় সেইটো পায়স হোৱাৰ পাছত আপোনালোকক দেখুৱাম আৰু বনোৱাৰ সময়তো দেখুৱাই থাকিম কিন্তু আপোনালোকে চাব যে মই মা দেউতা আমি আজি খোৱাৰ পাছতো কিন্তু পায়স আকৌ থাকি যাব আলহী দুজনমান খাবই পাৰিব যিহেতু আজি ঘৰ 3 জনে আছো গতিকে 1 লিটাৰৰ বনাই আছো কালি ৰাতিপুৱা খাব পাৰিম কাৰণ গাখীৰ চাওক অকণমান গাখীৰ এনেধৰণে যেতিয়া উতলিব অকণমান উতলি পেলাই 5 মিনিট 10 মিনিট মান যোৱাৰ পাছতে 5 মিনিট না ওকে মোক কৈ দিছে 10 মিনিট নহয় 5 মিনিট মান উতলাৰ পাছতে এই অকণমান যে চাউল আছে এই চাউলখিনি ইয়াত আৰু হেতা কিন্তু এৰি দিব নোৱাৰে পায়স বনাওঁতে কিন্তু নন ষ্টপ আপুনি কেৰাহীত কিন্তু লৰাই থাকিবই লাগিব নহ'লে চাউল আৰু গাখীৰ ধুনীয়াকে কেৰাহীত লাগি পেলাই গোটে টান হৈ যাব আপোনালোকে আজি আৰু এটা বস্তু গম পাব এইটো হয়তো কেতিয়াবা শুনাই নাই আপোনালোকে সেইটো হৈছে দেউতাই কিন্তু পায়সত এতিয়া কি দিব এইটো গম পাইছেনে এইটো কিন্তু চেনি নহয় নিমখ অকণমান দেউতাই বেলেঞ্চিং কৰে সেইবোৰ বেলেঞ্চ দেউতাই জানে দেখা দিয়া কিমান চলিব এক চুটকি এনেকে দুটা আঙুলিৰে যিমানটো উঠিব সেইখিনি নিমখ ইয়াতে দি দিলে এইটো কি কওকচোন খেজুৰ গুড় যাৰ অবিহনে আজি খেজুৰ গুড়ৰ পায়স নহ'ব আৰু মোৰ তাত সদায় ষ্টকত থাকে আজিৰ কাৰণে এইখিনি ওলাই আনিছো কিন্তু মোৰ ফ্ৰিজত সদায় খেজুৰ গুড় এভেইলেবল থাকে কাৰণ খেজুৰ গুড়ৰ পায়সত অকণমানো চেনি ইউজ নহয় কাৰণ এই খেজুৰ গুড় খেজুৰেৰে তৈয়াৰ হয় আৰু এই খেজুৰ গুড়ৰ মানে মিঠাতে পায়স অলৰেডি মিঠা হৈ যায় গতিকে চেনি দিয়াৰ কোনো প্ৰয়োজন নাই আৰু এইটো হেল্ডি হয় বহুত ডায়েবেটিছৰ পেচেণ্ট চুগাৰৰ পেচেণ্টৰ কি হয় পায়স খাব নোৱাৰে কিন্তু আই থিংক খেজুৰ গুড়ৰ পায়সটো কোনো যদি প্ৰেছাৰ বা ডায়েবেটিছ থকা মানুহ ন তেওঁলোকে খেজুৰ গুড়ৰ পায়সটো কিন্তু খাব পাৰে বেছি নোৱাৰে দেউতাই কৈছা অলপ কিন্তু খাব পাৰে যিহেতু চেনি দিয়া নাথাকে সেইকাৰণে খাব পাৰে গতিকে এইটো দেখিছে এটা শিলৰ টুকুৰাৰ নিচিনা কিন্তু গতিকেতো আমি এনেকৈ নিদিওঁ এইটো সৰু সৰুকৈ কাটি দিব লাগিব এই 1 লিটাৰ পায়সৰ বাবে এইখিনিয়ে খেজুৰ গুড় লৈছোঁ কিন্তু দেউতাই কৈছে টেষ্ট কৰি চাব লাগিব যদি মিঠা অলপ কম থাকে তেতিয়া আৰু অলপ দিব গতিকে মই কাটি ৰেডি কৰি দিওঁ এতিয়া দেউতাই বনাই আছে মোক অকণমান বেছি চাউল সিজিছে নে নাই চাব লাগে অলমোষ্ট সিজিছে অকণমান বাকী আছে আচ্ছা এতিয়া প্ৰায় 80% চাউল সিজি যোৱাৰ পাছত আপোনালোকে হাতেদি এনেকৈ ফ্ৰাই কৰি চাব সিজি যোৱাৰ পাছত খেজুৰ গুড়খিনি অলপ অলপ দিব একেবাৰতে দিব মানা কৰিলে লাহে লাহেকৈ দিব দিছে অলপ দিছোঁ আকৌ লৰাই আকৌ দিম খুৰী কাজু এইটো মই এতিয়া দিব লৈছোঁ ভঙা কাজু আৰু অলপ দি দিওঁ অলমোষ্ট হৈ আহিছে খেজুৰ গুড়টো ধুনীয়াকৈ লাহে লাহে গলি গৈছে আৰু চাওক খেজুৰ গুড় গলি যোৱাৰ লগালগ পায়সৰ কালাৰটো কিন্তু হোৱাইট হোৱা নাই অকণমান ব্ৰাউন কালাৰ টাইপৰ ঠিক খেজুৰ গুড়ৰ কালাৰটো গাখীৰত মিক্স হৈ গৈ যিটো কালাৰ হয় তেনেকুৱা এটা কালাৰ হৈ আহিছে অলমোষ্ট 5 মিনিটৰ পাছত এই পায়স ৰেডি হৈ যাব এতিয়া আপোনালোকে পায়সটো হৈছে নে নাই কেনেকৈ গম পাব এয়া চাওক পায়সটো যেতিয়া এনেধৰণে ডাঠ হৈ পেলাই এই এনেধৰণে উতলি থাকিব ঠিক উতলটো চালে আপোনালোকে গম পাব যে পায়সটো অলমোষ্ট হৈ গৈছে
গেছটো অফ কৰি গেছটো অফ কৰি বাছ তাৰমানে পায়স ৰেডি কিন্তু এতিয়াও খাব পৰা হোৱা নাই পায়সৰ লগত খাবলৈ মই যিটো কৈ আহিছিলোঁ বাহিৰত সেইটো হৈছে পুৰিটো ৰেডি হ'ব তাৰপিছত আৰু তেতিয়ালৈকে পায়সটো অকণমান ঠাণ্ডা হৈ যাব এতিয়া মই কাটি আছো আম আৰু আমটো কিন্তু খাবলৈ নহয় আমটো কাটি আছো এই খেজুৰ গুড়ৰ পায়সৰ লগত আম পুৰি বনাব দেউতাই আজি অৰ্থাৎ এই ময়দাটো যে খানিব ময়দাটো পানীৰ পৰিৱৰ্তে আমৰ লগত খানিব আৰু কেনেকৈ কৰিব সেইটো মই এই আমৰ পেষ্টখিনি দি দেউতাই পুৰি বনাবলৈ ময়দাখিনি খানিব আৰু এই ময়দাখিনিত অকণমান ৰিফাইন আৰু অকণমান নিমখ দিছে কিন্তু পুৰি বনালে অকণমান চেনি দিয়া হয় কিন্তু আজি দেউতাই চেনি দিয়া নাই কাৰণ ইয়াতে এইখিনি দিয়া ৰেডি হৈ গ'ল আম পুৰি আৰু খেজুৰ গুড়ৰ পায়স গতিকে আমি এতিয়া টেষ্ট কৰিম আৰু আম পুৰিটো কিন্তু আপোনালোকে বনাই থাকোঁতে চাইছে যে কিমান ফুলি ফুলি একদম ফুলা ফুলা লুচি হৈছে গতিকে মই আজি ফাৰ্ষ্ট টাইম টেষ্ট কৰিম নাজানো কি হ'ব আৰু খেজুৰ গুড়ৰ পায়সটো এভাৰগ্ৰীণ সদায় ভালেই হয় বহুত ধুনীয়া লাগিছে পুৰিটো পুৰিৰ নিচিনাই লাগিছে যদিও আমৰ খুব ধুনীয়া এটা ফ্লেভাৰ আৰু টেষ্ট এটা সোমাই আছে আপোনালোকে কিন্তু আম পুৰিটো ট্ৰাই কৰি চাব আজি মোৰ এক্সপেৰিমেণ্টটো ছাকচেছ হ'ল আৰু লগতে খেজুৰ গুড়ৰ পায়স আৰু যদি এবাৰ খেজুৰ গুড়ৰ পায়স আপোনালোকে ঘৰত বনাই খায় মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকে খেজুৰ গুড়ৰ পায়সৰ প্ৰেমিক হৈ পৰিব গতিকে এতিয়া আৰু কথা পাতিব পৰা নাই লোক চম্ভালিব পৰা নাই এতিয়া আমি খাওঁ আৰু আজিলে আমাৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কিন্তু দোলাছ ডায়েৰী ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যে বেল আইকনটো আছে টিংকে বজাই দিব কাৰণ নেক্সট ভিডিঅ'বোৰ যাতে আপোনালোকে সোনকালে পায় বাই বাই